মই আজি ৰত্নবিদ কলেজত আহি পালোঁ। এতিয়া আপোনালোকে কলেজৰ ব্লগ আপোনালোকে চাই থাকব। ৰত্নবিদ কলেজটো দেখুৱাম, সকলো পিনে কোনফালে কি আছে সকলো পিনে দেখাই দিম। আপোনালোকে ৰত্নবিদ কলেজত আহিব পাৰে আৰু চাব পাৰে কিমান এটা ধুনীয়া গছ গছনিৰে ভৰা এটা বহুত ভাল এটা মনোমোহৰ পৰিৱেশ সৃষ্টি কৰা, মনটোত আনন্দিত কৰা এটা মানে কলেজ আমাৰ চাপৰত অৱস্থিত। এইটো চাপৰৰ বহলপুৰত ধুবুৰী ডিষ্ট্ৰিক্টৰ অসমত আপোনালোকে আহি চাব পাৰে। মুকলি মঞ্চত মুকলি মনে নন্দিত আনন্দত মুক্ত অংগনে এইটো আপোনালোকে মনৰ আক্ষেপ দুখ বেদনা সহ্য কৰিব পৰা শক্তিটো নোহোৱা হৈ যায় আৰু ৰাতি টোপনি নোহোৱা হয়। আৰু টোপনি নোহোৱা হোৱাৰ ফলত ৰাতিটো টোপনি নহয়, তেওঁলোকক এটাই চাজেশ্যন, জীৱনত টোপনি নোহোৱা হয় এটাই ধোকা এটা খাই গ'ল। ধোকা খোৱাৰ পিছত এনে অনে বনে ঘূৰি থাকে আৰু গান গাই থাকে। তুমি দুখ দিলে কষ্ট দিলে মনটো নিদিলে টকৰ 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 এইবিলাক গান গাই থাকে। আৰু বহুত গান গাই থাকে। ভেৰাইটি কালেকশ্যন আছে মোৰ ধোকা খাৰ গানৰ। সকলো ধৰণৰ অসমীয়া বঙালী ইংলিছ হিন্দী সকলো ধৰণৰ গান গাই মনৰ বেদনাটো মনৰ মাজত যিটো অশান্তিকৰ সৃষ্টি হয় সেইটো অলপ হ'লেও ই পায় সেইটো বহুত এটা মনোমোহৰ পৰিৱেশ আমাৰ ৰত্নবিদ কলেজত এবাৰ আহি চাব পাৰে। নতুন বিল্ডিং হৈ আছে, এইটো নতুন বিল্ডিং হৈ আছে, সেইবিলাক কৰি আছে। তাৰপিছত আপুনি আহি চাব কেনেকুৱা এটা মনোমোহৰ পৰিৱেশ সৃষ্টি হয়। এইটো এটা গছ গছনিৰে ভৰা, বৃক্ষৰে ভৰা এটা মনোমোহৰ পৰিৱেশ সৃষ্টি কৰা এখন আমাৰ ধুবুৰীৰ এখন কলেজ, ৰত্নবিদ কলেজ চাপৰত, যিটো চাপৰৰ বহলপুৰত অৱস্থিত। আপোনালোকে চাব পাৰে। মই আপোনালোকক বিতংভাৱে দেখুৱাই আছোঁ। এইফালে মুকলি মঞ্চ আৰু এইফালে আমাৰ যে ফাংচন টাংচন হৈ থাকে, যিবিলাক কাৰ্যকলাপ হৈ থাকে এইবিলাক এইটো ষ্টুডিঅ'তে হয়। এইটো ভালকৈ সজাই পিনে কৰি দিয়ে আৰু সেইবিলাক চাই থাকক। এইফালে আমাৰ কলেজৰ প্ৰিন্সিপাল ৰুম আৰু অফিচ ৰুম, তাৰপিছত বহুতো আৰু ডিপাৰ্টমেণ্টৰ যিবিলাক টিচাৰ থাকে সেইবিলাক এইটো বিল্ডিঙতে হয়। আৰু এইফালে আছে আমাৰ এডুকেশ্যন মেজৰৰ ক্লাছৰুম, এইফালে মেইন হল এইটো, আৰু এইটো কিবা কিবি আৰু ৰুম আছে। চাই ল'ব আৰু এইটো চাই লওক। তো বাই আজি ভিডিওটো এইখিনিতে সমাপ্ত মাৰিলো। তো ভিডিওটো ভাল লাগিছে শেয়াৰ লাইক কৰিবই আৰু কমেন্ট কৰিব।